এপ্লাই কৰিছিলে 3,13,800 তেওঁলোকক ফাইনেলি সিলেক্ট কৰা হৈছে 2,134 জন আৰু ভ্যাকেন্সি নীল গতিকে ভ্যাকেন্সি তাত নাই এবি যেটো কমান্ডো বেটেলিয়নৰ কাৰণে কৰা আছিল 2,450টা আমাৰ 5টা কমান্ডো বেটেলিয়ন আমি কৰিবলৈ গৈ আছো তাত 2,450টা পোষ্ট খালি আছিল তাত পৰীক্ষা দিছিল 1,93,463 পৰীক্ষাবোৰ পাতিছিল SIUB সাব ইন্সপেক্টৰ আনাম ব্ৰাঞ্চ যিখিনিয়ে থানাত কাম কৰে আমি আপোনালোকে গম পায় আমি ইতিমধ্যে 578 জনতকৈ বেছি সাব ইন্সপেক্টৰক ইতিমধ্যে লৈ লৈছো SLPRB বৰ্তমানৰ SLPRB আৰু তেওঁলোকে বৰ্তমান থানাবিলাকত এটাচ হৈ ট্ৰেইনিং কৰি আছে আৰু সুন্দৰ এটা ৰিক্ৰুটমেন্ট আছিল আৰু I am very proud of these sub inspectors they are doing fantastic jobs আৰু এতিয়া পুনচ্ছ আমি SIUB পৰীক্ষা আমি কৰিছো 15খন জিলাত ইয়াৰ লিখিত পৰীক্ষা হৈছিল লিখিত পৰীক্ষাৰ পিছত ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট আৰু ফিজিক্যাল এফিসিয়েন্সি টেস্ট তেওঁলোকৰ পতা হৈছিল 4AP বেটেলিয়নত 27/6/2022 আৰু তাৰ পিছত তেওঁলোকৰ ইতিমধ্যে মাৰ্কস আছিল ৰিটেন টেষ্টত 100 মাৰ্কস PET মানে এফিসিয়েন্সি টেষ্ট দৌৰা জপিওৱা এবিলাকত 40 মাৰ্কস আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ কিছুমান বন্ধা আছে নিয়ম কানুন তাত 30 মাৰ্কস আৰু টোটাল 175 মাৰ্ক ইনক্লুডিং অৰেল এণ্ড ভাইভা ভোচি তাৰোপৰি আমাৰ এটা সেগমেন্ট আছে SIAB টু কমান্ডো নতুনকৈ এটা বেটালিয়ন 5টা আমাক খোলাৰ সিদ্ধান্ত অসম চৰকাৰে লৈছে এই বিষয়ে আপোনালোক জ্ঞাত আৰু এই বিষয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ ৰাইজক আশ্বস্ত কৰিছিল যে অতি সোনকালে এই মানুহখিনি ৰিক্ৰুট কৰা হ'ব আৰু সেইখিনি ইতিমধ্যে কাম সম্পন্ন হৈছে নিয়াৰিকে আৰু ৰিটেন টেষ্ট তাৰ কাৰণে 24 এপ্ৰিলত পতা হৈছে 2022 তাৰ পিছত তেওঁলোকৰ PST PET বৰ টানকে পতা আছিল কাৰণ এইখিনি কমান্ডো হ'ব নৰ্মেল যিখিনি AB কনষ্টেবল বা UB কনষ্টেবলৰ যিটো স্ট্যান্ডার্ডস তাতকে বেছি টাইট কঠিন স্ট্যান্ডার্ডস নিৰূপণ কৰা আছিল তেওঁলোকৰ পৰীক্ষাখিনি 27/6/22 পৰা 3/7/22 শেষ হৈছে আৰু তাৰ পিছত তেওঁলোকৰ এটা সাইকোমেট্ৰিক টেষ্ট কমান্ডো যিহেতু তেওঁলোকৰ এটা বিশেষ টেষ্ট কৰা হৈছিল তাত আৰ্মি CAPF সেন্ট্ৰেল আৰ্ম পুলিচ ফোর্স ইত্যাদি ৰিপ্ৰেজেন্টেটিভ লৈ পেলাই তেওঁলোক কমান্ডোত কৰিবৰ কাৰণে যোগ্য হয় নে নহয় সেই টেষ্ট এটা কৰা আছিল হেতু সাইকোমেট্ৰিক টেষ্ট বুলি কয় তেওঁলোকৰ ৰিটেন টেষ্ট 100 মাৰ্কস আৰু এফিসিয়েন্সি টেষ্টত আছিল 80 মাৰ্কস আৰু সাইকোমেট্ৰিক টেষ্টত 20 মাৰ্কস মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত আমাৰ 100 নম্বৰ সিমিলাৰলি ৰিটেন আছিল PET আছিল 60 মাৰ্কস আৰু সাইকোমেট্ৰিক 20 মাৰ্কস তাৰোপৰি কনষ্টেবলৰ ক্ষেত্ৰত AB আৰু UB আপোনালোকে বাই নাও আপোনালোকে নিশ্চয় গম পাইছে AB বুলি ক'লে আৰ্ম ব্ৰাঞ্চ অৰ্থাৎ যিখিনি সহস্ত্ৰ শাখাৰ যিখিনি সিপাহী তেওঁলোকক AB বুলি কয় আনাম ব্ৰাঞ্চ যিখিনি থানাত কাম কৰে যিখিনি মানুহৰ তাৎসত আহে যিখিনি লিখা পঢ়া কৰিব লাগে তেওঁলোকক আনাম ব্ৰাঞ্চ বুলি কোৱা হয় আমাৰ ডিস্ট্ৰিক্ট লেভেল কমিটিয়ে ফৰ্ম কৰা হ'ল আৰু প্ৰত্যেক জিলাতে প্ৰথমতে তেওঁলোকৰ ক্ষেত্ৰত এফিসিয়েন্সি টেষ্ট আৰু স্ট্যান্ডার্ড টেষ্টটো প্ৰথমতে পাতি লোৱা হ'ল আৰু এটো 1-2 পৰা 31-3 ভিতৰত সম্পন্ন কৰা হৈছে 31 মাৰ্চৰ ভিতৰত 2022ত সম্পন্ন কৰা হৈছে আৰু ৰিটেন টেষ্টটো 24 এপ্ৰিলত 2022ত পতা হৈছে আৰু তেওঁলোকৰ ৰেঞ্জ হেড কোৱাৰ্টাৰত 11/7 আৰু 14/7ত ভাইভা ভোচি কৰা হৈছে আৰু যত মাত্ৰ 5 নম্বৰ আছিল গতিকে কনষ্টেবল UB ক্ষেত্ৰত PET এফিসিয়েন্সি টেষ্টত আছিল 40 মাৰ্কস ৰিটেন টেষ্টত 45 মাৰ্কস NCC আৰু একাডেমিক ইত্যাদিখিনিৰ কাৰণে 10 নম্বৰ অৰেল ভাইভা ভোচিত 5 নম্বৰ মুঠতে 100 নম্বৰ ফিমেল ক্যান্ডিডেটৰ ক্ষেত্ৰত 115 নম্বৰ আছিল তেনেকে বেলেগ বেলেগ প্যাৰামিটাৰছত আৰু AB কাৰণেও বেলেগ বেলেগ ধৰণৰ আছিল 95 মাৰ্কস AB কনষ্টেবল আপোনালোকে জানে বিৰাংগনা যেটো আমি ফৰ্ম কৰা আছিল আগতে এই যিখিনি কমান্ডো বেটালিয়নত যিখিনি AB মহিলা কনষ্টেবল সব তেওঁলোক আমাৰ বিৰাংগনা গ্ৰুপৰ
একোজন সদস্য হ'বগৈ ভৱিষ্যতে গৈ ট্ৰেইনিং কৰাৰ পাছত আৰু 5টা নতুনকৈ বনাবলগীয়া কমাণ্ডো বেটেলিয়নৰ কাৰণে PST আৰু PET কৰা হ'ল 15টা লোকেশ্যনত কৰা হৈছিলে 25/3 পৰা 9/6 লৈকে 8/6 লৈকে 2022 চনৰ PST PET কমপ্লিট কৰাৰ পিছত তেওঁলোকৰ সাইকোমেট্ৰিক টেষ্ট কৰা হ'ল 8টা পুলিচ ৰেঞ্জ হেডকোৱাৰ্টাৰত য'ত মই কৈছিলোঁ আৰ্মি CAPFৰ তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভছ আছিলে আৰু সাইকোমেট্ৰিকত 20 নম্বৰ আছিলে গতিকে তাত আকৌ সিপাহীৰ কাৰণে কমাণ্ডো বেটেলিয়নত ৰিটেন পৰীক্ষা নাই তাত কেৱল ফিজিকেল আছে কাৰণ আমাৰ কমাণ্ডোত লাগে টাফ মানুহ আৰু যিখিনি ষ্টেণ্ডাৰ্ড দিয়া আছিলে যিখিনি ৰানিং আছিলে জপিওৱা আছিলে আৰু এডিশ্যনেল ফিজিকেল এক্সাৰচাইজ দিয়া আছিলে সেইখিনি অলপ কঠিনকৈ দিয়া আছিলে যিখিনি মাৰ্কছৰ পেৰামিটাৰ্ছ তাত 60 নম্বৰ এফিচিয়েঞ্চি টেষ্ট আৰু সাইকোমেট্ৰিক টেষ্ট 20 নম্বৰ গতিকে মেল কেণ্ডিডেটৰ কাৰণে তেনেকৈ ফিমেল কেণ্ডিডেটৰ কাৰণেও এইখিনি সম্পূৰ্ণ কাম সমুদায় কমপ্লিট ইতিমধ্যে হৈছে তাৰোপৰি এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স আৰু চিভিল ডিফেন্স ডেমনষ্ট্ৰেটৰ আৰু ৱায়াৰলেছ অপাৰেটৰ আণ্ডাৰ ডাইৰেক্টৰ জেনেৰেল চিভিল ডিফেন্স এণ্ড কমাণ্ডাণ্ট জেনেৰেল হোম গাৰ্ডছ ৰিটেন টেষ্ট পতা হৈছিলে 24 এপ্ৰিলত আফটাৰ ৰিটেন টেষ্ট তেওঁলোকৰ প্ৰেক্টিকেল টেষ্ট পতা হৈছে তেওঁলোকৰ দৌৰা মেলা কৰিব দৰকাৰ নাই এওঁলোক হ'ল বিশেষ ধৰণেৰে প্ৰশিক্ষিত একোজন ব্যক্তি তাত বেছি মানুহে জইনো কৰা নাই মই অসমৰ ডেকাসকলক অনুৰোধ কৰিম যাতে এই বস্তুটো চকু ৰাখে কাৰণ আমি বহুত পোষ্ট খালী ৰাখিবলগীয়া হ'ল কাৰণ আমাৰ কেণ্ডিডেটে কম পালোঁ এইটোত প্ৰেক্টিকেল মানে ফায়াৰ ছাৰ্ভিচ ট্ৰেইনিং যদি তেওঁলোকে কৰিছে তেওঁলোকে যদি চিভিল ডিফেন্সৰ ট্ৰেইনিং কৰিছে তেতিয়াহে ডিগ্ৰী পাছ কৰাৰ পিছত এই পোষ্টটোৰ কাৰণে এলিজিবল হ'ব এই পোষ্টটো যে আছে বহুতে হয়তো গমেই নাপায় গতিকে এই পৰীক্ষাটোত আমাৰ অসমৰ ডেকা ল'ৰা গাভৰুহঁতে এই পৰীক্ষাটো দিব লাগে কাৰণ পোষ্টে খালী থাকি গৈছে আমাৰ তেনেকৈ চিভিল ডিফেন্স ডেমনষ্ট্ৰেটৰো 45 নম্বৰ আৰু 50 নম্বৰ আছিলে আৰু এইখিনি কাম ইতিমধ্যে সম্পন্ন হৈছে SI UBত যিটো আনাম ব্ৰাঞ্চ থানাত কাম কৰিব এই 578 যিখিনি অলৰেডি 578 আমি ৰিচেণ্টলি লৈছোঁ তাৰোপৰি আমি টোটেল পোষ্ট আছিলে 306টা খালী আছিলে এপ্লাই কৰিছিলে তাত 1,29,247 জন এই 306টা পোষ্টৰ এগেইনষ্টে সাব ইন্সপেক্টৰ আমি শৰ্ট লিষ্ট কৰিব পাৰিছোঁ 305 আটাইখিনি কৰা শেষ কৰাৰ পিছত 306 ফাইনেলি আমি সিলেক্ট কৰিব পাৰিছোঁ ভেকেন্সি নীল যিমানটা আছিলে তাত সিমানটাই আমি পোষ্ট ফিল আপ হৈছে AB যিটো কমাণ্ডো বেটেলিয়নৰ কাৰণে আমাৰ সাব ইন্সপেক্টৰ আছিলে তাত পোষ্ট আছিলে 320টা আমাৰ 5টা কমাণ্ডো বেটেলিয়নৰ কাৰণে তাত 70,396 জনে দিছে পোষ্টটো এপ্লাই কৰিছে আৰু তাত আমি 278 জন হে সিলেক্ট কৰিব পাৰিলোঁ কাৰণ এইটো খুব টাফ এটা ফিজিকেল টেষ্ট আছিলে ইয়াত বহুতে হয়তো বেছি কষ্ট হ'বৰ কাৰণে পৰীক্ষাৰ্থীৰ সংখ্যাই কম 70,000 হে পৰীক্ষাৰ্থী আৰু তাত সিলেক্ট হৈছে মাত্ৰ 278 42টা পোষ্ট খালী থৈ গ'ল এইটো SIAB কমাণ্ডোৰ কাৰণে কনষ্টেবল আসাম পুলিচ নৰ্মেল AB কনষ্টেবল AB বুলি ক'লে এতিয়া দুবিধ AB হৈছে এটা হ'ল নৰ্মেল AB আৰু এটা হৈছে কমাণ্ডো AB কনষ্টেবল নৰ্মেল AB কাৰণে 1429টা পোষ্ট খালী আছিল আমাৰ তাত 3,13,800 জনে পৰীক্ষা দিছিলে বোথ AB আৰু UB মিলাই UB পোষ্ট খালী আছিলে 705 এই 1429 প্লাছ 705 মিলাই পৰীক্ষা এপ্লাই কৰিছিলে 3,13,800 তেওঁলোকক ফাইনেলি সিলেক্ট কৰা হৈছে 2,134 জন আৰু ভেকেন্সি নীল গতিকে ভেকেন্সি তাত নাই AB যিটো কমাণ্ডো বেটেলিয়নৰ কাৰণে কৰা আছিলে 2,450টা আমাৰ 5টা কমাণ্ডো বেটেলিয়ন আমি কৰিবলৈ গৈ আছোঁ তাত 2,450টা পোষ্ট খালী আছিলে তাত পৰীক্ষা দিছিলে 1,93,463 আৰু ফাইনেলি শৰ্ট লিষ্ট হৈছে 2442 আমাৰ 8টা পোষ্ট খালী থাকি গ'ল তাত তেওঁলোকৰ সিলেক্ট নহ'লগৈ এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্সৰ
আৰু হোমগাৰ্ডছ 10টা পোষ্ট খালী আছিলে তাৰে শৰ্ট লিষ্ট আমি 9টা কৰিব পাৰিছোঁ এটা পোষ্ট খালী থাকি গ'ল আৰু সিভিল ডিফেন্স ডেমনষ্ট্ৰেটৰৰ 42টা পোষ্ট খালী আছিলে 422 জনে দিছিলে পৰীক্ষা আৰু তেওঁলোকৰ 31টা শৰ্ট লিষ্ট হৈছে 11টা খালী থাকি গ'ল গতিকে আমাৰ টোটাল পোষ্ট আছিলে 5262টা The total post that we had is 5,262. Total number of candidates who applied for this post and are 7,07,328. And total selected is 5,200. Ladies and gentlemen, we have already declared the result today morning. It is already uploaded in the State Level Police Recruitment Board SLPRB website. And it can be checked and concerned candidate can download their results from the given site. Number of total posts, as I said, I reiterate, 5,262. Number of total applicants, 7,07,328. Number of posts filled up, 5,200. Male, 4493. Female, 707. 707 গৰাকী মহিলা আৰু 4493 গৰাকী পুৰুষ